নমস্কাৰ কৃষক বন্ধুসকল এই আঘোণ মাহত পকা ধান কাটিবৰ সময়ত খেতি পথাৰত কৃষকসকলে লেচেৰি কটা পোকৰ উপদ্ৰৱ যথেষ্ট বাঢ়ি গৈছে আৰু এই লেচেৰি কটা পোকবোৰ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কৃষকসকলক ফটোত এই ভিডিঅ'টোত দেখুওৱা কেইটামান ঔষধ তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে। এই ক্ষেত্ৰত যদি কৃষকসকলে যিবোৰ ধান কাটিবৰ সময় হৈছে আৰু সেই ধানবোৰত তেওঁলোকে কি কৰিব পাৰে যে এই যদি লেচেৰি কটা পোকে উপদ্ৰৱ কৰিছে তেতিয়াহ'লে তেওঁলোকে খেতিডৰাত পোনপ্ৰথমে বাউণ্ডেৰীটোত অৰ্থাৎ মানে কি যিবোৰ আলি আছে আলিবোৰত বিষাক্ত কীটনাশক যেনে ক্লৰ'পাইৰিফছ বা কুইনলফছ এনেকুৱা ধৰণৰ ঔষধ আলিটোত ধান খেতিৰ বাউণ্ডেৰীত তেওঁলোকে 1 পৰা 2 ml প্ৰতি লিটাৰ পানী হিচাপত তেওঁলোকে দি ল'ব পাৰে বা তাতকৈ যদি অলপমান বেছিও দিয়ে যাতে গোন্ধটো পালে পোকবোৰ আহিব নোৱাৰে, গতিকে তেনেকৈ স্প্ৰে কৰিব পাৰে। আৰু লগতে খেতিডৰাৰ ভিতৰত যিটোকে পকিবৰ সময় হৈছে তেওঁলোকে নিমজাতীয় নিম তেল তেওঁলোকে প্ৰতি লিটাৰ পানীত 5 মিলিলিটাৰ হিচাপত তেওঁলোকে স্প্ৰে কৰিব পাৰে। আৰু লগতে তেওঁলোকে বিউবাৰেনিয়া বেচিয়ানা, মেটেৰিয়াম এনচিওপিলি তেনেকুৱা যিবোৰ আমাৰ জৈৱিক অনুজীৱৰ পৰা বনোৱা ঔষধ আছে, বায়'পেষ্টিচাইড আছে, তেওঁলোকে সেইবোৰ স্প্ৰে কৰিব পাৰে। আৰু সেইবোৰ স্প্ৰে কৰাৰ ক্ষেত্ৰত তেওঁলোকে প্ৰতি লিটাৰ হিচাপত 5 ml হিচাপত তেওঁলোকে দি স্প্ৰে কৰিব পাৰে। আৰু মই বিভিন্ন কোম্পানী তেওঁলোকক দেখুৱাই থৈছোঁ। আৰু যিবোৰ ধান কটা নাই এতিয়াও, তেতিয়া সেইবোৰ ধানত তেওঁলোকে বা 2-4 দিন আছে বা এসপ্তাহৰ ভিতৰত কাটিবৰ সময় হ'ব, তেওঁলোকে সেইবোৰ ধানত কি কৰিব পাৰে যে সেউজীয়া চিহ্নযুক্ত কিছুমান ঔষধ আছে যেনে ক্লৰাণ্টেনিবলৰ ক্ষেত্ৰত কৰাজেন পাব বজাৰত, গতিকে মই ঔষধটোৰ নাম ইয়াত দেখুৱাই থৈছোঁ। কৰাজেন 3 বা 4 মিলিলিটাৰ প্ৰতি 10 লিটাৰ পানী হিচাপত তেওঁলোকে স্প্ৰে কৰাই দিব পাৰে। আৰু ডেলিগেট বা স্পিনটোৰাম ঔষধ আছে, স্পিনটোৰাম নামৰ ঔষধ আছে, মই খেতিত দেখুৱাই থৈছোঁ। সেই স্পিনটোৰাম 3 পৰা 4 মিলিলিটাৰ প্ৰতি 10 লিটাৰ পানী হিচাপত তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে। আৰু নতুবা ক্লৰাণ্টেনিবৰ প্লাছ লেমডা চায়ালোএথ্ৰিন জাতীয় ঔষধো তেওঁলোকে কি কৰিব পাৰে 0.5 ml হিচাপত প্ৰতি লিটাৰ পানীত তেওঁলোকে কি কৰিব স্প্ৰে কৰিব পাৰে। গতিকে কৃষকসকলে যদি এনেকুৱা ধৰণৰ উপদ্ৰৱ তেওঁলোকে দেখা পাইছে, মই ভিডিঅ'টোত দেখুওৱা ঔষধখিনি তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে। আৰু লগতে তেওঁলোকে কি কৰিব পাৰে যে খেতিডৰাত নিমজাতীয় ঔষধ যাতে ভিতৰত স্প্ৰে কৰাই থৈ দিয়ে আৰু এই মনত স্প্ৰে কৰিব পাৰে। আৰু মনত ৰাখিব কৃষকসকলে যাতে ঔষধখিনি স্প্ৰে কৰাৰ সময়ত সদায় সন্ধিয়া সময়ত আবেলি সময়তহে তেওঁলোকে ঔষধখিনি স্প্ৰে কৰক, কাৰণ এই লেচেৰি কটা পোকবোৰে সদায় আবেলিৰ পৰা আহি ৰাতিয়ে সেই পোকবোৰে খেতিডৰা নষ্ট কৰা দেখা যায়। ধন্যবাদ।